বন্ধু আৰু বান্ধৱীসকল আজিৰ জবটোৰ নাম হ'ল আপোনালোকৰ SSB সাব ইন্সপেক্টৰ ৰিকুৱাৰমেণ্ট 2021 মানে SSBৰ ফালৰ পৰা সাব ইন্সপেক্টৰৰ বাবে পদ মুকলি হৈছে। আপোনালোকৰ ইয়াতে 116 টাকৈ এতিয়া আপোনালোকে অনলাইনৰ যোগেদি এপ্লাই কৰিব পাৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোখিনি তথ্য আপোনালোকক ভালকৈ বুজাই দিওঁ আৰু এপ্লাই লিংক ডাইৰেক্ট ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব। তো তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো এটা লাইক দি বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমে পোৱাৰ কাৰণে। তো বলক আমি ভিডিঅ'টো আগলৈ লৈ যাওঁ। তো এটা আপোনালোকৰ দিয়া আছে SSB সাব ইন্সপেক্টৰ ৰিকুৱাৰমেণ্ট 2021। এটা আপোনালোকৰ মানে অলপ ডিছক্ৰিপশ্যনত বক্স মানে অলপ বহলাই দিয়া আছে, আপোনালোকে পঢ়ি চাব। আমি যদি পঢ়ি শুনাবলৈ বিচাৰোঁ তো ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, আপোনালোকে ভিডিঅ'টো চাব নোৱাৰিব। তো আপোনালোকৰ ইয়াতে আছে SSB সাব ইন্সপেক্টৰ ৰিকুৱাৰমেণ্ট 2021 হাইলাইট। তাতে আপোনালোকে হাইলাইট দিয়া আছে, মানে হাইলাইটটো আপোনালোকক আমি পঢ়ি শুনাই আছোঁ। মানে নেম অফ অৰ্গেনাইজেশ্যন এটা আপোনালোক SSC ফালৰ পৰা আহিছে, মানে সশস্ত্ৰ সীমা বল। তো আপোনালোকে ইয়াৰ পৰা পদটো মানে লৈছে। এতিয়া আপোনালোকৰ জব টাইপটো আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় এইটো। আৰু আপোনালোকৰ জব ৰোলটো আপোনালোকৰ সাব ইন্সপেক্টৰ ৰোল হয়। এতিয়া টোটেল ভেকেঞ্চি আছে 116 টাকৈ পদ মুকলি হৈছে। তো এপ্লাই মোডটো আপোনালোকৰ অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। লাষ্ট ডেটটো আপোনালোকৰ 17 তাৰিখ 8 মাহ 2021 লৈকে আপোনালোকে অনলাইনৰ যোগেদি আবেদন কৰিব পাৰিব। তো আপোনাৰ ৰিলেটেড পোষ্ট অলপখিনি দিয়া আছে, আপোনালোকে এইবিলাকো ক্লিক কৰি চাই ল'ব। তো আপোনালোকৰ সশস্ত্ৰ সীমা বেল জব ভেকেঞ্চি ডিটেইলছ আপোনালোকৰ পোষ্ট ডিটেইলছ আছে। নেম অফ পোষ্টৰ নাম হ'ল আপোনালোকৰ সাব ইন্সপেক্টৰ পোষ্ট, এইটো নাম্বাৰ অফ পোষ্ট পদৰ সংখ্যা আপোনালোকৰ 116 টাকৈ। পোষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ আপোনালোকৰ আছে। SI বিষয়ত আছে আপোনালোকৰ বিভাগত আছে 18 টাকৈ। SI ড্ৰটছমেনৰ তাতে আছে আপোনালোকৰ 3 টাকৈ পদ। আৰু SI কমিউনিকেশ্যনৰ বিভাগত আছে আপোনালোকৰ 56 টাকৈ পদ। SI ষ্টেপ নাৰ্ছ পাব্লিক মানে ফেমিলিৰ বিভাগত আছে আপোনালোকৰ 39 টাকৈ পদ। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ ডিগ্ৰী লাগিব আৰু ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিঙৰ মানে পৰা থাকিব লাগিব। নাম্বাৰ 2টো আপোনালোকৰ 10 পাছ IIT চাৰ্টিফিকেট থাকিব লাগিব। 1 ইয়াৰৰ চাৰ্টিফাইড কোৰ্চ অফ এক্সাৰচাইজ ইন অটো টেপ্ট। এজ লিমিটটো আপোনালোকৰ আছে SIটো আপোনালোকৰ 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। SI ড্ৰটছমেনটো আপোনালোকৰ 18 পৰা 30 বছৰ। SI কমিউনিকেশ্যন আপোনালোকে 30 বছৰ হ'ব লাগিব। আৰু SI ষ্টাফ নাৰ্ছ ফেমিলিটো আপোনালোকে 21 বছৰৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ আপোনালোকৰ দিব লাগিব। জেনেৰেল OBC EWSৰ কাৰণে 200 টাকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST আৰু ESMৰ কাৰণে আপোনালোকে ইয়াতে সম্পূৰ্ণ ফ্ৰী, 1 টকাও দিব নালাগে এপ্লাইৰ কাৰণে। তো পে'মেণ্ট মোডটো আপোনালোকৰ নেট বেংকিঙৰ সহায়ত, ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ডৰ সহায়ত আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। তাতে সকলোখিনি সুবিধা দিয়া আছে। ষ্টেপ টু এপ্লাই ফৰ SSB ৰিকুৱাৰমেণ্ট 2021 আপোনালোকে এপ্লাই কৰা ষ্টেপটো আপোনালোকৰ সম্পূৰ্ণকৈ দিয়া আছে। 1 নম্বৰ 2 নম্বৰলৈকে কৰি আপোনালোকে ভালকৈ ডিটেইলছখিনি পঢ়ি চাব, তাৰপিছত এপ্লাই কৰিব। SSB সাব ইন্সপেক্টৰ ৰিকুৱাৰমেণ্ট 2021 ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে আপোনালোকে দিয়া আছে। মানে ডেট অফ পাব্লিকেশ্যন অফ এডভাৰটাইজমেণ্টটো আপোনালোকৰ 9 জুলাইত আৰম্ভ হৈছে আৰু ডেট অফ অনলাইন ষ্টাৰ্ট ডেট এতিয়ালৈকে অহা নাই। যেতিয়া আহিব আমি আপোনালোকক কৈ দিম, জনাই দিম। ভিডিঅ'বিলাক চাই থাকিব, তাতে পাই যাব। আৰু লগতে www.allsofweb.in ভিজিট কৰি থাকিব। SSB অনলাইন এপ্লিকেশ্যন ফৰ্ম লিংক এণ্ড PDF এডভাৰটাইজমেণ্টটো এতিয়া ক্লিক কৰি চাই ল'ব। অনলাইন এপ্লিকেশ্যনটো আপোনালোকৰ কামিং চন হৈ আছে। অফিচিয়েল ৱেবছাইটটো ক্লিক কৰি চাই ল'ব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ বন্ধু বান্ধৱীসকল। আজিকালি ভিডিঅ' ইমানখিনি।